আপুনি কিমান দূৰ কৰিছে? নাই মই এই কিছু হাইস্কুলত লৈছিলো। আপুনি একেবাৰে অমূৰ্খ, ঠিক আছে? জিঅ'টাৱাৰৰ কাৰণে টাৱাৰ বহুৱাবৰ কাৰণে কোম্পানীক 1 কঠা মাটিৰ প্ৰয়োজন আছিলে। আপোনালোকৰ ঘৰত 1 কঠা মাটি পোৱা যাব নেকি? আছে। আপুনি টাৱাৰৰ কাৰণে এপ্লাই কৰিব। কি টাৱাৰৰ কাৰণে? জিঅ'টাৱাৰৰ কাৰণে। কি কৈছে? এপ্লাই আপোনাৰ আমাৰ কোম্পানী হোৱাটছআপ নম্বৰ দিয়া হ'ব। তাত ভোটাৰ আইডি কাৰ্ড, পেন কাৰ্ড, তিনিওটা ডকুমেণ্টছ দি পঠিয়াব লাগিব, ঠিক আছে? হয় নেকি? আপোনাৰ অফিচটো ক'ত তেতিয়াহ'লে? ক'ত পঠিয়াব লাগিব? বৰ্তমানতো মই কলকাতাৰ পৰা কৈ আছো। আপুনি অসমীয়াত কৈছে দেখোন। ছাৰ, অসমৰ মানুহ কি কলকাতাত আহি জব কৰিব নোৱাৰে? অসমৰ মানুহ কলকাতাত নাযায় দেখোন। মই অসমৰ হয়, ঠিক আছে? আপুনি অসমৰে হয়? অসমৰ পৰা যদি অসমত যদি ইংলিছ এজেণ্টে কাম কৰিব পাৰে, কলকাতাত কিয় এছামিছ এজেণ্ট কাম কৰিব নোৱাৰে? মই এটা কুৱেশ্যন আপুনি কিমান দূৰ কৰিছে? নাই মই এই কিছু হাইস্কুলত লৈছিলো। আপুনি একেবাৰে অমূৰ্খ, ঠিক আছে? ঠিক আছে। তাৰতো কোনটো এড্ৰেছত পঠাম মই? ঠিক আছে। ডকুমেণ্টখিনি কোনটো এড্ৰেছত পঠাব লাগিব? সেইখিনি এপ্লাই কৰিব লাগিলে। ঠিক আছে বাৰু। আপুনি বেংগলী কথা ক'ব পাৰে? নাই অসমীয়া পাৰো মই। নাই আপুনিতো কৈছে ন মই কলকাতাত আছো, যাতে মই আপোনাৰ লগত বেংগলীত কথা পাতিব লাগিব। নহয়, 1 কঠা মাটি আছে দিয়ক। ক'ত এপ্লাই কৰিব লাগিলে ক'ত পঠিয়াব? আচ্ছা, আমি আপনাকে বলছি, ঠিক আছে? আমাদের এখান থেকে আপনাকে একটা হোয়াটসঅ্যাপ নাম্বার দেওয়া হবে। ওখানে আপনার ভোটার আইডি কার্ড, প্যান কার্ড এবং মাটি খাজনা রসিদ, 3টা ডকুমেন্টস আপনি দিয়ে পাঠান লাগবে, ঠিক আছে? ঠিক আছে। তারপরে আপনার এই জমিটা সার্ভে করা হবে স্যাটেলাইটের মাধ্যমে। যদি আপনার জমিটা সিলেকশন হয়, ওই সময় আপনাকে রেজিস্টার করা হবে। আপনার নামে এগ্রিমেন্ট করা হবে। আপুনি এনে কৈ আছে মোক বেংগলীত ক'ব বুলি। কিয় এনেকুৱা বুজে আপুনি? ভুল বুজি দিয়ে। আপুনি মোক যি লেংগুৱেজ কথা পাতিব মই তাকে পাৰিম, বুজিছে? বুজি পাইছো। অসমৰ পৰা বাহিৰত আহোঁতে লেংগুৱেজৰ কথা নহয় ইয়াতে, ঠিক আছে? অ'কে, তেনেকুৱা আকৌ নকৰিব। বাকী আৰু হেল্ল', 1 কঠা মানে কি মাটিখিনি কি ক'ত ৰাস্তা কাষত লাগিব নে পথাৰৰ মাজত লাগিব? এইটো এতিয়া আপোনাক ডিপেণ্ড কৰে, কাৰণ আপোনাৰ য'ত মাটি দিয়ে এইটো ছেটেলাইটৰ মাধ্যমেৰে চাৰ্ভে কৰা হ'ব। চাৰ্ভে কৰি যদি আপোনাৰ মাটিটো চিলেকশ্যন হয়, তেতিয়াহে আপোনাৰ লগত এগ্ৰিমেণ্ট কৰা হ'ব, ঠিক আছে? আপুনি কিবা কৰি মিলাই দিয়ক না, এগ্ৰিমেণ্ট কৰাই দিয়ক। কি কৈছে? চৰি, এইটো মোৰ হাতত নাই। অসমৰে মানুহ আৰু ছাৰ, মই অসমৰে ছোৱালী হয়, ঠিক আছে? সেইটো কথা নহয়, এইটো মোৰ হাতত নাই। আপুনি প্ৰথমে ডকুমেণ্টছ দিব। আমি আপোনাৰ ডকুমেণ্টছখিনি নেটৱৰ্ক ডিপাৰ্টমেণ্টত ছাবমিট কৰাই দিম। আপোনাৰ ডকুমেণ্টছখিনি অনুযায়ী, মাটিখিনি অনুযায়ী যদি আপোনাৰ মাটিটো চিলেকশ্যন হয়, তেতিয়াহ'লে আপোনাৰ লগত এগ্ৰিমেণ্ট কৰা হ'ব 10 বছৰৰ কাৰণে। 10 বছৰৰ কাৰণে কৰিব। কেইটকা কৰি দিব? কি কৈছে? কেইটকা কৰি দিব? ইয়াত টকা নিদিয়ে। ইয়াত আপোনাৰ 1 টকা 2 টকা নহয়, ইয়াত আপোনাৰ লাখ টকা দিয়া হ'ব। আপোনাৰ মাটিটো 10 বছৰৰ কাৰণে লোৱা হ'ব। 10 বছৰৰ কাৰণে 10 বছৰৰ কাৰণে আপোনাক 10 টকা দিয়া হ'ব। প্ৰত্যেক মাহে এক্সট্ৰা টকা 12,000 কৰি দিয়া হ'ব মাটিটো ভাড়া। আৰু তাত এটা চিকিউৰিটি জব থাকিব, যিটো জব আপুনি বা আপোনাৰ ফেমিলি মেম্বাৰ কৰিব পাৰিব। চিকিউৰিটি জবটোত মান্থলি কি কৈছে বাইদেউ? ফেমিলি কি কৈছে বাইদেউ? কি কয় ফেমিলি মেম্বাৰ নেকি? কি কৈছে? বাইদেউ কি ক'লে আপুনি? ফেমিলি মেম্বাৰ কিয় হ'ব নে মোক কিয় হ'ব? ফেমিলি মেম্বাৰ এজনক এইটো আপোনাৰ জব থাকিব, চিকিউৰিটি জব, ঠিক আছে? চিকিউৰিটি জবটো যদি আপুনি নিজেও কৰে, যদি আপোনাৰ 18 বছৰ ওপৰত হৈছে, যদি নিজেও কৰে, তেতিয়াহ'লে তাত আপোনাক 10,000 টকা চেলাৰী দিয়া হ'ব, বুজিছে? যদি এপ্লাই কৰিব বিচাৰে, এইটো নাম্বাৰলৈ কণ্টেক্ট কৰিলে পাই যাব। এইটো নম্বৰত কণ্টেক্ট কৰিব লাগিব নেকি? এইটো মই কোনোবা কাক পাওঁ? আপোনাক কম নে বেলেগক পাম? এইটো যদি মোৰ ডিউটি থাকে, তেতিয়াহ'লে নিশ্চয় মোক পাব। আপুনি কোন বাৰত থাকে? কোন টাইমত? কি কৈছে? আপুনি চৰি, মই ইয়াতে ক'ব নোৱাৰো। নহয়, আপোনাৰ মাতটো শুনি ভাল লাগিছিলে ন, আপোনাৰ লগত বেছি।
আপুনি কি টাইম পাছ কৰিব বিচাৰিছে? মই টাইম পাছ একদম কৰিব বিচৰা নাই, মোৰ মাটিৰ কামটো হৈ যাব লাগে ন। হেল্ল', কিন্তু আপোনাৰ মাটিটো চিলেকশ্যন হলে মই আপুনি কৰাই দিয়ক আৰু সেইকাৰণে অসমৰ কাৰণে অকণ ভালকৈ কৈছে। মাতটো ভাল লগা বুলি সেইকাৰণে কৈছো। শুনক তাৰমানে শুনকচোন, মই কৈ আছো এতিয়া। তাৰমানে ছোৱালীবোৰে মাতটো ভাল লগা বুলি ক'লে ভাল লগা বুলি ক'লে ভাল পায় ন, সেইকাৰণে মই আপোনাক কৈছো যাতে মাতটো ভাল লগা বুলি আপুনি অকণ মিলাই দিয়ক আৰু অকণ ভালকে কম দিয়ক। আপোনাৰ যে মাতটো ভাল লাগিছে, আপুনি মাতটো ধুনীয়া হ'ব চাগে। অকে, থেংক ইউ ছাৰ। আৰু ৰ'বচোন, এক মিনিট বাইদেউ, এক মিনিট শুনক। আচ্ছা বাইদেউ, এই ঠগোৱামি বিজনেছটো অসমীয়া মানুহ হৈ পেলাই এনেকে কৰিব লাজ নালাগে আপোনাৰ? বুজি পাইছেনে? এনেকে ঠগামি বিজনেছটো আপুনি যি মানুহক ঠগি আছে, তাকেতো এনেকুৱা ঠগিব নালাগে। বুজিছেনে? কিবা কাম পোৱা নাই আপুনি what do you mean বুলিব নালাগে। বুজিছানে? মেট্ৰিকটো পাছ কৰিছানে সন্দেহ আছে তোমাৰ? তুমি মোৰ আগত ইংৰাজী ক'ব নালাগে। বুজিছা? ঘৰত তাঁতশাল বোৱা হলে মাটি ৰুই পোতা হলে, বুজি পাইছা? মেট্ৰিকটো পাছ কৰিছে নে সন্দেহ আছে ভণ্টি তোমাৰ? আৰু মোক কি কৈছা? আৰু তুমি মোক what do you mean বুলি ক'ব আহিছা? অমূল সময় শুনক ছাৰ, শুনা, অসমীয়া মানুহ এইফালে এনেকুৱা হেৰি কৰিব নালাগে। গম পাইছো, তোমাৰ